মাজুলীতে এজনী ছোৱালীয়ে দুখ পালে 10 টকা 10 টকা 10 টকা ফেৰিৰে আকৌ নেযাওঁ মই পানী বাঢ়িলে। ঐ লোৱা, তই ঘৰৰ ভিতৰতে সোমাই থাকিবি, বাহিৰলৈ নোলাবি আকৌ। বাহিৰত বলীয়া কুকুৰৰ তাণ্ডৱ চলিছে, কথাটো গম পাইছ নাই তই? এই পাপা, কুকুৰটোহে বলীয়া হৈছে, বাহিৰলৈ আকৌ মই কেলে নেযাম? জধা মূৰ্খ, হেৰৌ জধা মূৰ্খ, বলীয়া কুকুৰে কামুৰিলে তয়ো বলীয়া হবি, তই গম পাৱ নাই কথাটো? পাপা, আপোনকো কামুৰনা মুস্কিল হি নেহি, নামুমকিন হে। হেৰা পুতুকনৰ মাক, তুমি শুনিছানে? আমাৰ এই জধা মূৰ্খটোৱে একো বুজি নোপোৱা হৈছে। তুমি আহি ইয়াক বুজাবাহি নাই, মই ইয়াক আজি হালোৱাই চাৰিলৈ কোবাম। হেৰা, কি হলো? ইমান যে কাউলা কাউলি কৰি ফুৰিছা দুইটাই ঘৰখনত। মিনতি, মই বোলো ইয়াক ক'লো বাহিৰত বলীয়া কুকুৰ ওলাইছে, তই বাহিৰলৈ নাযাবি। নাই, মোৰ কথাৰ একো গুৰুত্ব নাই দিয়া ই। ঐ ল'ৰা, শুনিছ নাই বাপেৰে কি ক'লে? তোক ভাল কথাটোহে কৈছে। মা, মইনো কেতিয়া বাহিৰলৈ গ'লো কচোন তই? তাৰ কথা শুন, সি যেনিবা বাহিৰলৈ নেযায়হে। পাপা, মই বাহিৰলৈ গ'লো ৰতিকান্ত দাৰ লগতহে যাওঁ, বেলেগৰ লগত নাযাওঁ নহয়। বলীয়া কুকুৰে তোক মোক বুলি কামুৰিবলৈ ৰৈ নাথাকে নহয়, চবকে কামুৰিব। ভেবেলা, কুলেশ, ফুটুকণ এই গোটেই সোপাকে কুকুৰে কামুৰিলে, আৰু বাকী আছ তই। মোক ৰতিকান্তই কালি কৈছিলে থুলমূলকে, মই আকৌ বুজি নাপালো নহয়। ঐ ল'ৰা, তই আজিৰ পৰা বাহিৰলৈ যোৱা বন্ধ, যেতিয়ালৈকে কুকুৰটো বধ নহয়, বুজিছ নাই? নাযাওঁ, তোমালোকে ইমান চিঞৰ বাখৰ কৰিব নালাগে, নাযাওঁ মই কেনিও। তই নাযাবি। ধনেশ্বৰ কাই ঘৰত আছেনে? তহঁত দুটা ওলালিহি যে ৰাতিপুৱাই, কি হ'ল, কিবা আছে নি খবৰ? ধনেশ্বৰ কাই, এই বলীয়া কুকুৰৰ কথাটো আপুনি গম পায় নে নাপায়? এই বলীয়া কুকুৰৰ কথাটো মই গম পাওঁ, তাকে আমাৰ ইয়াক কৈ আছিলো যে বাহিৰলৈ নোলাবি পতককে, বোলো কামুৰিব পাৰে। হয়, আপুনি ঠিকেই কৈছে, গোটেই গাঁৱৰ মানুহকে কামুৰিছে সেইটোৱে। হয় পাই, নোহোৱা নহয় কথাটো। পিছে এতিয়া কি কৰিম বুলি ভাবিছা? ধনেশ্বৰ কাই, সেইকাৰণে আহিছো আকৌ আমি ইয়ালৈ। আমি সেই বলীয়া কুকুৰটোক মাৰি পেলাওঁ বুলি ভাবিছো, গতিকে আপুনি ওলাওক আমাৰ লগতে, বাকী সোপা ৰৈ আছে তিনিআলিতে। কথাটো নোহোৱা নহয় পিছে, ব'লা ময়ো যাওঁ ব'লা, তাক আজি মাৰিবই লাগিব। ৰতিকান্ত দাদা, বলীয়া কুকুৰ মাৰিবলৈ যায় নি? ময়ো যাম দেই লগত। ল'ৰা, হালোৱা এচাৰি কোবত পিঠি চাল বাল এৰাই যাব আকৌ, ক'লে যাৱ তই? পাপা, না নকবা, ময়ো যাম, ৰতিকান্ত দাহেঁতি আছে নহয়। পুতুকণ, তুমি আমাৰ লগত নালাগে, এইবোৰ আমি ডাঙৰ মানুহৰ কাম। তোমাৰ সৰুটো তাত কাম নাই, বহুত ৰিক্সৰ কথা এইবোৰ। হয়, তুমি যাব নালাগে। মই যাম বুলি কৈছো নহয়, মই যামেই, নহ'লে মই ইয়াতে এতিয়া বাগৰি বাগৰি কান্দি দিম। ব'ল জধা মুখত তোৰ পৰা আৰু মোৰ শান্তি নাই। তোক বেছিকে এতিয়া গালি পাৰিলে তোৰ মায়ে মোক গালি পাৰিব। হৈ যা ৰতিকান্ত, ব'লা ইয়াকো লৈ যাওঁ ব'লা লগত, ইয়াক খাওক আজি দুচাটমান ভালকে। পুতুকণ ভাইটি, ভালকে কিন্তু দেই, পাছত আকৌ আমাক গাৰ ওপৰত নজপিয়াবা তুমি। ব'লা, বৰ বেছি দেৰি কৰি নাথাকো আমি ইয়াত। এই জহনীয়াকেইটা কেতিয়াবাই গ'ল, দেখা দেখিয়ে নাই। একে ৰত্নেশ্বৰ গোটেই পৰিয়ালটোকে লৈ আহিব নিয় বলীয়া কুকুৰ মাৰিবলৈ। দাইদেউ ৰ'ব, আহি পাবহিয়ে হপাই তাহাঁতি। লাঠি চাঠিটো লৈ আহিব লাগিব ন লগত। ৰতিকান্ত, তই ইমান দেৰি কৰিলিগে যে, আৰু এই সৰু ল'ৰাটোক কিয় আনিলি কুকুৰে কামুৰিবলৈ? ককা, মোক হ'লে কামুৰিব নোৱাৰে, কিন্তু আপুনিহে ভালকে থাকিব, আপোনাকহে কামুৰিব আকৌ, কাৰণ আপুনি দৌৰিব নোৱাৰিব যে। পুতুকণ, কি কথা কোৱাহে? মই বুঢ়া বয়সৰ লাখতি কোবত কুকুৰৰ দাঁত হাতত লগাই আনিম, তুমি জানানে? মই আগতে 6টা-5টা বলীয়া কুকুৰ অকলেই মাৰি পেলাওঁ। দাইটি, বাদ দিয়ক ইয়াক, ব'লক আমি যাওঁ ব'লক। এইডালক আহিব নালাগে ক'লো, ই আকৌ বাটতে বাগৰি বাগৰি কান্দিবলৈ ল'লে নহয়, সেইটো কাৰণেহে ইয়াক লৈ আহিলো। ইয়াক কামুৰিলেও কামুৰিব কুকুৰে, ব'লক আমি যাওঁ ব'লক। বৈ। তহঁতিকেইটাই বোলে আকৌ দা, কটাৰী, কোঠা, লাঠি চব আনিম বুলি কৈছিলি, ক'ত? হাতত দেখোন একোৱেই নাই তহঁতৰ। দাইটি, এই বাটতে থৈ আহিছো সেইবোৰ, এতিয়া ব'লক যাওঁ, তাৰ পৰাই লৈ যাম গোটেইবোৰ। ব'ল, দেৰি নকৰিবি, ব'ল। পাপা, বলীয়া কুকুৰটো হয়তো আমাৰ ফালেকে আহিছে দেখোন। হয়তো বলীয়া কুকুৰটো। ব'ল মাৰিব লাগে তাক, ব'ল ৰখি থাকিব নালাগে, ব'ল। ল'ৰা, তই বেছি আগত নাযাবি, পাছফালে মোৰ পাছফালে। পুতুকণ ভাইটি, নাহিবলৈ কৈছিলো নহয়, আহিছিলা যে এতিয়া ভয় লাগিছে ন? মোৰলে অকণো ভয় লগা নাই, কিন্তু পাপাই মাতিছে কাৰণেহে মই পাছফালে যাবলৈ লৈছো। পুতুকণ ভাইটি, পাপাই ঠিকেই কৈছে, তুমি পাছফালে যোৱা। তহঁতি চবে ইয়াক গেৰি ধৰ, ইয়াক আজি পলাই যাবলৈ নিদো।
ইয়াক আজি মাৰিয়ে পেলাম। ৰতিকান্ত লাগি যোৱা কামত। দাইটি ধৰিলোৱে ও ধৰ ইয়াক আজি লাখুটিয়ে দাঁত ছিঙি আনিম। পাপা ৰতিকান্ত দা ইয়াক মাৰক আজি নেৰিব ককা মাৰক বলিয়া কুকুৰ মৰি গ'ল ৰতিকান্ত পিছে এতিয়া এই কুকুৰটোক ফুটাৰ ব্যৱস্থা কৰিব লাগে। হয় আমি দুইটাই ইয়াক লৈ যাওঁ ভাবিলো আৰু তাতে গৈ ইয়াক পুতি পেলাওঁগে। ককা ব'লক আমিও এতিয়া ঘৰলৈ যাওঁ। যাওঁ বল মই কলহ মাল অকণ খাবগে লাগিব।